हेलो फ्रेंड्स, गुड आफ्टरनून। वेलकम बैक टू माय यूट्यूब चैनल। एया मोर हाजबेंडे बहु दिनर मतलब बहु बছৰৰ মূৰত গাড়ী চলাইছে। তেওঁৰ ভয় লাগিছে নে নাজানো, আমাৰ কিন্তু তামাম ভয় লাগিছে। ভয়তে কিবা কৈ গৈ আছোঁ আৰু জীৱটো কলধপ কৰি। মিলিয়ে মোক গাড়ীখনত জকাই গৈ আছে। মোৰ নামেৰে মোক জকাই আছে গোটাই। এজন আমাৰ শৰ্মা ছাৰ মানে গুৰু। ছাগলী এই ল'ৰাজনক দেখিছে নহয়, জাষ্ট তাৰ এটা এক্সিডেণ্ট হৈছে বাইকেৰে। তাৰপিছত আমি তাক হস্পিটেললৈ লৈ গ'লোঁ। ইয়াত গভমেণ্ট হস্পিটেল আছে, গভমেণ্ট হস্পিটেললৈকে তাক লৈ গৈ আছোঁ। এই হস্পিটেলত সোমালে। এইখন গভমেণ্ট হস্পিটেল হয়। ল'ৰাজনক হস্পিটেলত থৈ আমি গ'লোঁ আৰু মিলিয়ে কিবা ল'বলৈ গৈ আছে কচমেটিক দোকানত। অকল মিলি বুলি নহয়, ময়ো গৈছোঁ, মোকো কিবা লগা আছিলে। আমি দুজনে মানে লিপষ্টিক চাম আৰু এতিয়া। এই ক্লিপবোৰ দেখিছেনে, সৰুতে যে আমি লগোৱা আছিলোঁ, এইবোৰ নাপায় প্ৰায় এখন দোকানত পালোঁ আৰু। কাপোৰৰ দোকান, কাপোৰবোৰ ভাল নালাগে দেখিবলৈ। এয়া গোলা আমি দুইজনীয়ে খাম বুলি পূৰা ৰেডি, গোলা খাবলৈকে। তাৰপিছত আমি যেনেকুৱা বিচাৰিছোঁ তেনেকুৱা নিদিলে, ফাল্টু গোলা বনাই দিলে। তাকে অকণমান লৈ খালোঁ আৰু দুইজনীয়ে। একেবাৰে ভাল নলগা গোলাবোৰ বনাই দিছোঁ। অকণমান খাই পেলাই দিছোঁ আমি দুইজনীয়ে ৰাস্তাত। এয়া মাছ লৈ আছোঁ, শুকোৱা মাছ। এয়া চিকেন লৈ আছোঁ। ইয়াতে মটনো ল'ম, মটনৰ ভিডিঅ'টো কৰা নহ'লে বাৰু। আমি এতিয়া ঘৰলৈ ৰিটাৰ্ণ গৈ আছোঁ। মিলিয়ে গাড়ী চলাই লৈ গৈ আছে আমাক। ক'ব নোৱাৰোঁ আৰু কিবা কৰে তাইও ৰাস্তাত। এয়া চিকেন, মোলৈকে অকণমান। এয়া মটন, এওঁলোকে মটন খাব। এয়া পটল আৰু ভাতকেৰেলা ফ্ৰাই। মোৰ হাজবেণ্ডে ঘৰত থাকিলে মোক বনোৱাত সহায় কৰে। অ'কে, বাই বাই। নেক্সট ব্লগত লগ পাম আৰু থেংক ইউ।